তো হাই গাইজ, কি খবৰ? আশা কৰো সকলোৰে ভাল। আজি আপোনালোকৰ মাজত মজা এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আহিছো, চাওক আৰু এনজয় কৰক। আৰু পুনঃ কৰো যে এইটো ভিডিঅ' জাষ্ট এণ্টাৰটেইনমেণ্ট পাৰপজৰ কাৰণে বনোৱা হৈছে, কোনো যাতে ভুল নুবুজে। তো বলক অকণো বকচুদি নকৰাকৈ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। তো গাইজ, আপোনালোকে হয়তো চবেই চিনি পায় আমাৰ চানা বাইদেউ। আজি বহুত দিনৰ মূৰত চানা বাইদেউক আকৌ এবাৰ আমাৰ ঋতুমন ভাই ইউটিউব চেনেলটোলৈ এবাৰ লৈ আহিছো, চাওক আপোনালোকে। আৰু চানা বাইদেউৰ লগত আৰু এজন আমাৰ এটা কোলা কাউৰী এটা আছে, তো চাই লওক তাকো ভালকে এবাৰ, তাৰপিছত মই যি ক'বলগীয়া আছে কৈ আছো। এই দুইটাই যিকেইটা ভিডিঅ' বনায় সেইকেইটা চোৱাৰ লগে লগে আমাৰ যিকেইখন মানে ককাহঁত যে বিচনাত শুই আছে, যোনখিনি বেমাৰী ককাহঁত, তেওঁলোকে উঠি বাথৰুম যাব পৰা হৈ যাব এহেঁতৰ ভিডিঅ' দেখিবলৈ হলে। মানে কি হব এটা ভিডিঅ' নোচোৱা কিয়? এটা যে কাণতলীয়া শ্বৰ্ট টিকাতে দিম, মানে কি হব এহেঁতৰ। আৰু গাইছ, সেই দিলে নোচোৱা কিয়? এই কোলা কাউৰী দিলে চোৱাচোন, তাৰপৰা কাষলিতল গোন্ধি আছে। গৰম দিন যে বৰ সুগন্ধি পাইছে চাগে ন? ঐ, কাষলিতলৰ চেণ্টটো কেনেকুৱা? ভাল পাইছ নে গোন্ধটো? মজা দিছে চাগে গানটোতে ন? ছোৱালী মানুহ যে গোন্ধটো ভালেই পাবি ন? আমাৰ বিলাক গোন্ধ লোৱাৰ লগে লগে তই বেহুচ হৈ যাবি। আহি যা। তাইও গোন্ধ কি মাৰিব বেছি জনা আছে নহয়। অকল কাষলি তলৰ গোন্ধহে মাৰিছে নে সেইটো আৰু চাগে কিহৰ গোন্ধ ওলাইছে সেইটো পিছতহে গম পাম আৰু না। তাৰ লাষ্টটো চোৱা, তাৰ লাষ্টটো দেখিছা নাই? তাৰ লাষ্ট চোৱা। গুণ দে, একো নহয় দে, এবাৰ নাচাও দে গুণ। ঐ চলা ভুচৰি বালেহঁত, তহঁতি কেলা এইবিলাক নটংগী কৰি ইনষ্টাগ্ৰামটো গেলাই নাই ওলাবিচোন। ইনষ্টাগ্ৰাম ইমান এটা ডাঙৰ প্লেটফৰ্ম, তহঁতি তাত বাৰু এইবিলাক নটংগীবিলাক কৰিবলৈ কাৰণে এইজনী অসমীয়া ছোৱালীজনী হৈ তাই কেলা কাপোৰ দেখিছা নাই? তাইক কেলা এটা চৰ মাৰিম যেন এইটো। তাইক ইমান মানে চবেই মানে ইমান গালেও তাই লাজ নালাগে। চলা আহিবি, ৰান্দা মাৰি সমান কৰি দিম তোৰ যিমানকেইটা আছে বস্তু সেইকেইটা। তো গাইছ, এজনীনো কি গাই থাকিম? এজনী গাই বা একো লাভ নাই। কিমানে আজিলৈকে তাইক ৰ'ষ্ট কৰিলে হিচাপ নাই, তাই হ'লেও মানে চেঞ্জ নহ'লে আজিলৈকে। তো বাদ দিয়া, এজনীক বাদ দিছো। এতিয়া বেলেগ এটা ভিডিঅ' চাই লোৱা, তাৰপিছত যি হয় হ'ব। তোমাৰ যদি মা মৰিছে কান্দিবা, দেউতা মৰিছে কান্দিবা, তোমাৰ যদি মাইকী মৰিছে অকাই পকাই হাঁহিবা, কাৰণ আকৌ যে আনিব পাৰিবা। মা মৰি যাব কান্দিম, দেউতা মৰি যাব কান্দিম, কিন্তু মাইকী মৰি যাব কেতিয়াও নাকান্দো। চালা চোৰ বাচ্চা, মাইকী বস্তুটো মানে হেৰি বজাৰত কিনিবলৈ পোৱা বস্তু, শাক চব্জি হা বজাৰত পায় সেইবোৰ। ছোৱালী চালা কথা ক'বলৈ আহিছে। আজিকালি এইবোৰ কি হৈছে জানে? এই ফোনটো মুখৰ আগত ল'ব লৈ কি গায় সেইটো নিজে নাজানে। চালা তাই কথা শুনা, মা মৰি যাব কান্দিম, পাপা মৰি যাব কান্দিম, আৰু মাইকী মৰি গ'লে হাঁহিম। চালা চোৰ বাচ্চা, ছোৱালী মানে ছোৱালীবোৰ এনেকুৱাই মানে, এজনী মৰি গ'ল আৰু এজনী কেলা বজাৰৰ পৰা কিনি আনিবি, বজাৰৰ সামগ্ৰীহে কেলা। তোমাৰ যদি মা মৰিছে কান্দিবা, দেউতা মৰিছে কান্দিবা, তোমাৰ যদি মাইকী মৰিছে অকাই পকাই হাঁহিবা, কাৰণ আকৌ যে আনিব পাৰিবা। पढ़ाई लिखाई में ध्यान लगाओ, IAS बनो और देश को संभालो। অ ভাই শুন, এবাৰ ছোৱালী হৈ চাবিচোন, এবাৰ নিজে কেনেকুৱা অনুভৱ কৰিবি। ছোৱালী হৈ চাবি, এজনী মৰাৰ পিছত কি আৰু এজনী মানে তইতো তেতিয়াহ'লে এখন ফাৰ্ম খুলি ল'বি। তই তেনেকে আনোতে কম এখন হেৰি হ'বনে বাৰু? তই কম সৃষ্টি কৰিবি হা? তই কম সৃষ্টি কৰিবি নে? এখন ফাৰ্মে খুলি দিবি আৰু। মানুহ বনোৱা মেচিনটো আছেই নো। কিছুমানে চাগে ভাবিছা মানুহ বনোৱা মেচিনটো কি, কিন্তু সেইটো মই ৰিভিল কৰিব নোৱাৰো, সেইটো নিজেই খটুৱাই লোৱা। তোমালোকেও জানা বুলি মই ভালকে জানো, দাবা বুজি লোৱা। তো গাইছ, এইবিলাকত বাদ দিছো। এটা আপোনালোকলৈ এটা দুখৰ কথা লৈ আহিছো।
আপোনালোকে হয়তো চবেই গম পাই আছে, মনোজ দলে আমাৰ মিচিং সম্প্ৰদায়ৰ দুজন মানে সদস্য বুলি কৈছো আৰু মানে তেওঁলোকৰ এটা ইউটিউব চেনেল আছে য'ত তেওঁলোকে পেং ভিডিঅ' আপলোড দিয়ে আৰু এই তেনেকেই পেং ভিডিঅ' এঠাইত বনাব গৈছিলে। তো বনাব যাওঁতে তাত এটা ডাঙৰ সিহঁতৰ মানে প্ৰথমতে ভিডিঅ'টো চাই লওক, তাৰপিছত কৈ আছো মই। প্ৰিয়ম দলে বাহিৰ কপচান এতিয়া ছেকেণ্ড ইয়াৰ নিউ ছেকেণ্ড ইয়াৰ। মোৰ নাম মঞ্জিত দলে। তাত একে মোৰ ভাই হয়। আমি আজি ভিডিঅ' শ্বুট কৰিব আহিছিলোঁ ইয়াতে, প্ৰেং গান এইটোতো আপোনালোকে সকলোৱে দেখে ন, কিন্তু ইয়াত নাই পেষ্টল মানে প্ৰেংটোতো তেনেকৈ কৰে ন, কিন্তু লাষ্টত বুজাই দিয়ে ভালকৈ। মই বুজাব চেষ্টা কৰিছোঁ কিন্তু শুনাই নাই, মানে একদম শুনাই। তো কথাটো শুনি আৰু দেখি বহুতো দুখ লাগিছে। এনেকুৱা পৰিস্থিতি হ'ব নালাগিছিল মই জনাত। আৰু ল'ৰাকেইটাৰ গাত ভুল নে ৰাইজৰ গাত ভুল এতিয়ালৈকে সেইটো গম পোৱা নাই বাৰু। হ'লেও তেওঁলোকে মানে আপোনালোকে ভিডিঅ'টোৰ যোগেদি গম পাইছে যে জগতো কাৰ গাত পেং ভিডিঅ'টো চবেই শ্বুট কৰে আজিকালি গম পায়। আৰু পেং ভিডিঅ' নজনা মানুহ চাগে হয়তো ইমান নাই। পেং ভিডিঅ' চবেই চিনি পায় যে এটা ধেমালিৰ কাৰণে এইটো ভিডিঅ' বনোৱা হয়। তো সিহঁতেও তেনেকেই ভিডিঅ' বনাইছিলে। মানে সিহঁতৰ ভিডিঅ' বনোৱা মানে এটা ভুল হ'ল যে সিহঁতি একদম নিজান জেগা এডোখৰত অকলে মানুহজনক নকলি পিষ্টল দেখাই বা এনেকৈ কিবা কিবি কৰিছে, কিন্তু সেইটো ভুল পাইছোঁ। হ'লেও ল'ৰাকেইটাই বাৰে বাৰে কৈ আছে যে আমাৰ হাতত কেমেৰা আছে কিবা আছে, কিন্তু মানুহকেইটা ৰাইজে সেইটো কথা অকণমান শুনিব লাগিছিলে মই জনাত। মানে ল'ৰাকেইটাইও মানে তেনেকৈ মানুহকেইজনে কৈছে যে পইচা দাবী কৰিছে কিবা কৰিছে। আৰু যে তাত যে আছে যে এই নিউজ লাইভৰ এই মানুহকেইটা যে সাংবাদিককেইটাৰ কথা কৈছোঁ, আপোনালোকে যে এই হেৰিকেইটা ভিডিঅ' কৰিছে, যোনকেইটা মানে মানুহকেইটাই কথাখিনি ভিডিঅ' কৰিছে, যোনকেইটা যেতিয়া মাৰিছিলে ল'ৰাকেইটা যেতিয়া মাৰিছিলে মাথা ফালি দিছে, চিলনি পৰিছে, সেইকেইটা ভিডিঅ' কিয় নুঠালে সেইকেইটা ভিডিঅ'? যোনটো ভাল সেইটো ভিডিঅ' বনাব লাগে, যোনটো বেয়া সেইটো ভিডিঅ' বনাব নালাগে। সেইটো আপোনালোক ডাঙৰ হ'লেও সৰু হ'লেও সেইটো সঁচা কথাটো সঁচাই ক'ম। সেইটো আমাৰ নিচিনা ল'ৰাইহে, সি মিচিং সম্প্ৰদায়ে হওক বা যিয়ে হওক কথা নাই, সেইটো আমাৰ নিচিনা ল'ৰাই। সিও কষ্ট কৰিছে, ভিডিঅ' বনাইছে। আৰু সিহঁতৰ কেমেৰা চেমেৰা চব সিহঁতি ৰাখি লৈছে, যোনখিনি তাত যিসকল মানুহ আছিলে চবেই ৰাখি লৈছে, কেমেৰা লৈছে। আৰু কিদৰে প্ৰহাৰ কৰিছে আপোনালোকে এবাৰ ভিডিঅ'টো আকৌ এবাৰ চাই লওক। মানে আজিৰ যুগতো যদি এনেকুৱা হয় মানে বেয়া লাগে। আৰু চবেই গম পায় পেং ভিডিঅ' কি বস্তু, চবেই গম পায়। আৰু তেনেকৈ মাৰ ধৰ কৰিব নালাগে আৰু সেইটোৱে। আৰু ল'ৰাকেইটাৰ কাৰণেও মই এটা ভুল পাইছোঁ যে তেওঁলোকে এনেকুৱা এটা ডাঙৰ পেং কৰিম বুলি যদি ভাবিছে, ওচৰে পাজৰে যোন আছে তাক কৈ ল'ব লাগিছিলে। আৰু সেইটোৱে। আৰু ইমান ডাঙৰ পেং কৰি লোৱাটো স্বাভাৱিক বুলি মই ভাবোঁ। আৰু তোমালোকে বন্ধুক দেখাইছে কিবা দেখাইছে, সেইটো এটা বেয়া কথা বাৰু। ইমান এটা নিজান জেগাত আৰু মানুহজনৰ যদি হাৰ্ট এটেক বা কিবা তেনেকুৱা ৰোগ থাকিলে হয়, তো তেতিয়া কি হ'ল হয় সেইটোও চিন্তা কৰিবা। পেং ভিডিঅ' বনালেই নহ'ব। তো সেইটোৱে। আৰুনো কি ক'ম, আৰু এইটো মাৰপিট কৰিব নালাগিছিলে, সেইটোৱে কৈছোঁ আৰু ৰাইজলৈ। আৰু এই সাংবাদিককেইটাৰ কথা কৈছোঁ, এই সাংবাদিককেইটাক মানে কথা মানে কিনো ক'ম আৰু। সেইটো তোমালোকে ল'ৰাকেইটাক বচাব লাগে নে মাৰপিট কৰা ভিডিঅ' বনাই হেৰি কৰিব লাগে, সেইটো কৰা তোমালোকে। আৰু এইপিনে আকৌ নিৰপেক্ষ সাংবাদিক, সেইবোৰে আৰু। আজিকালি ভালটো নেদেখায়, বেয়াটোহে দেখায়। তোমালোকে চাবা, যোনে ভাল কাম কৰে তাক নেদেখায়, যোনে বেয়া কাম কৰি থাকিব তাক বেছিকৈ দেখাব। সেইটোৱে আৰুনো কি ক'ম, সেয়াই আৰু। তো গাইজ, আজি ভিডিঅ'টো ইমানখিনিয়ে। যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে ঘণ্টি বেলটো কটংকৈ বজাই দিব। আৰু যদিহে কোনোবা আজি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি যোৱা, আৰু এনেকুৱা মজা ভিডিঅ' পাই থাকিবা মোৰ চেনেলত। তো কি কৰিবা জানাই নহয়। আৰু মোৰ পুৰণাসকলেতো লাইক এটা কৰিবাই, আৰু যিমান পৰা শ্বেয়াৰ কৰি দিয়া বন্ধুবৰ্গৰ মাজত। আৰু মনোজ দলে তোমাক আকৌ এবাৰ কৈছোঁ, যাতে এনেকুৱা ৰিয়েল পেং তুমি বনাই যোৱা, আৰু চাবা যাতে এইটোৰ পৰা তোমাৰো ক্ষতি নহয় আৰু আনৰো ক্ষতি নহয়, তেনেকৈ ভিডিঅ' বনোৱা। আৰু হ'ব দিয়া, আজিলৈ ইমানখিনিয়ে। যদিহে ভিডিঅ'টো চাই ভাল পালা
তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা এইটো ভিডিঅ' জাষ্ট এণ্টাৰটেইনমেণ্ট পাৰপজৰ কাৰণে বনোৱা হৈছিলে কোনো যাতে ভুল নুবুজে অৰ্থাৎ ধেমালিৰ কাৰণে বনোৱা হৈছে এই ভিডিঅ'টো কোনো যাতে ভুল নুবুজে তো হ'ব দিয়া আজিলৈ বাই বাই